আবেলি এয়া শুই উঠি আগতে ঘৰটো ঝাৰু দি লৈছোঁ। ঘৰত যিহেতু তিনিটাকে সৰু ল'ৰা ছোৱালী আছে, সিহঁতকেইটা ইমান বেছি খেলি খেলি ধূলি আনিছে, গধূলিলৈকে আৰু খোজ দিব নোৱাৰি ঘৰত। সেইকাৰণে আগতে ঘৰটো ঝাৰু দি লৈছোঁ। তাৰপাছত মুখ হাত ধুই লৈছোঁ, যিহেতু ধূপকেইডাল জ্বলাব আছোঁ। ঘৰত আজি কোনো নাছিলে, সেইকাৰণে ময়ে আজি কিবা কিবি কৰিব লাগিব। আৰু তাৰপাছত এয়া ধূপকেইডাল জ্বলাই লৈছোঁ। আৰু আপোনালোকক এটি কথা সুধিব লগা আছিলে, আপোনালোকে বাৰু ৰাতিপুৱাৰ সময়খিনি বেছি ভাল পায় নে গধূলি সময়খিনি? মই পিছে গধূলি সময়খিনিহে বেছি ভাল পাওঁ। এইখিনি সময়ত চব শান্ত শান্ত হৈ যোৱা যেন লাগে। আৰু এয়া মই একাপ চাহ বনাই লৈছোঁ নিজৰ কাৰণে, যিহেতু মানে পঢ়া সময়ত একাপ চাহ হ'লে মানে পঢ়ি ভাল লাগে। আৰু এনেকৈ এটা বহীও বনাই লৈছোঁ। আগতে যে এনেকুৱা বহীতে লিখিছিলোঁ, আজিকালিও লিখোঁ, কিন্তু আজিকালি বেজিৰে চিলাই কৰি নলওঁ বাৰু। আজিকালি ষ্টেপলাৰৰ সহায়তে এনেকৈ বনাই লওঁ। আৰু তাৰপিছত চাহকাপ খাই অকণমান পঢ়া শুনা কৰিলোঁ। আপোনালোকে বুলি মোৰ ষ্টাডি ব্লগ বহুত বেছি ভাল পায়, সেইকাৰণে যিমান পাৰোঁ আপোনালোকক ষ্টাডি ব্লগ দিবলৈ যত্ন কৰিম। আজিৰ ভিডিঅ'টো আছিল ইমানেই। সোনকালে লগ পাম। ধন্যবাদ।